हेलो फ्रेंड वेलकाम बैक टू माय यूट्यूब चैनल ABM एडुकेयर জিকে। এইটো ভিডিঅ'ত আলোচনা কৰিম আসাম টেট 2021 ইংলিছ পেডাগগীৰ কমিউনিকেটিভ লেংগুৱেজ টিচিং মেথড। আমি মেথডছৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আগৰ কেইটা ভিডিঅ'ত মই 5টা মেথডৰ বিষয়ে আলোচনা কৰিছোঁ। যিসকল বন্ধুৱে সেই ভিডিঅ'সমূহ চোৱা নাই, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে তালৈ গৈ সেই ভিডিঅ'সমূহ চাব পাৰিব। আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড, ডাইৰেক্ট মেথড, বাইলিংগুৱেল মেথড, অডিঅ' লিংগুৱেল মেথড আৰু ডক্টৰ ৱেষ্ট নিউ মেথড। গতিকে আজি আৰম্ভ কৰোঁ কমিউনিকেটিভ লেংগুৱেজ টিচিং মেথড। যিসকল বন্ধুৱে মোৰ এই চেনেলত নতুন, অনুগ্ৰহ কৰি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। অলপ দেৰি নকৰি আজিৰ এই ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। প্ৰিন্সিপলছ অফ কমিউনিকেটিভ লেংগুৱেজ টিচিং। কমিউনিকেটিভ লেংগুৱেজ টিচিং যি মেথড আছে, সেই মেথডৰ প্ৰিন্সিপলসমূহ আমি প্ৰথমতে চাই লওঁ। প্ৰথম প্ৰিন্সিপলটো হ'ল লাৰ্ণাৰ লাৰ্ণ থ্ৰু ইউজিং ইট টু কমিউনিকেট। কমিউনিকেটৰ মাধ্যমে বা কমিউনিকেটৰ যোগেদিয়ে লাৰ্ণাৰে লেংগুৱেজটো শিকে। নেক্সট প্ৰিন্সিপলটো চাই লওঁ। অথেণ্টিক এণ্ড মিনিংফুল কমিউনিকেশ্যন শুড বি দ্য গ'ল অফ ক্লাছৰুম এক্টিভিটিজ। ক্লাছৰুমৰ যি এক্টিভিটিজ আছে, সেই এক্টিভিটিজৰ অথেণ্টিক আৰু মিনিংফুল কমিউনিকেশ্যনৰ মাধ্যমতে হ'ব লাগিব, বা সেইটো এটা গ'ল হ'ব লাগিব যে অথেণ্টিক আৰু মিনিংফুল কমিউনিকেশ্যনৰ জৰিয়তে তেওঁলোকক লেংগুৱেজ শিক্ষাটো প্ৰদান কৰা হওক। নেক্সট চাইছোঁ, ফ্লুৱেঞ্চি ইজ এন ইম্পৰ্টেণ্ট ডাইমেনশ্যন অফ কমিউনিকেশ্যন। ফ্লুৱেঞ্চি যিটো কথা কোৱাৰ সাৱলীলতা, এই সাৱলীলতাটোক কি কৰিছে CLT মেথডে, অৰ্থাৎ কমিউনিকেটিভ লেংগুৱেজ টিচিং মেথডে সাৱলীলতাটোক এটা খুবেই গুৰুত্বপূৰ্ণ দিশ বুলি উল্লেখ কৰিছে। কমিউনিকেশ্যনৰ যোগাযোগৰ খুবেই এটা গুৰুত্বপূৰ্ণ দিশ হ'ল ফ্লুৱেঞ্চি। কমিউনিকেশ্যন ইনভলভছ দ্য ইণ্টিগ্ৰেশ্যন অফ ডিফাৰেণ্ট লেংগুৱেজ স্কিল। কমিউনিকেশ্যন যিটো হয় যোগাযোগ, সেইটো আমাৰ যি ডিফাৰেণ্ট লেংগুৱেজ স্কিল আছে, যেনেকৈ লিচনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং, সেই 4টা স্কিলৰ সমন্বয় বুলি উল্লেখ কৰিছে। এই 4টা স্কিলৰ সমন্বয়ৰ জৰিয়তে কমিউনিকেশ্যনটো ষ্ট্ৰং বা কমিউনিকেশ্যনটো আমাৰ ইফেক্টিভ হয়। লেংগুৱেজ ইজ এ প্ৰচেছ অফ ক্ৰিয়েটিভ কনষ্ট্ৰাকশ্যন এণ্ড ইনভলভ ট্ৰায়েল এণ্ড ইৰৰ। যিটো প্ৰচেষ্টা আৰু ভুল পদ্ধতি, যিটো লেংগুৱেজ হয়, সেই লেংগুৱেজ প্ৰচেছটো এটা ক্ৰিয়েটিভিটি বা ক্ৰিয়েশ্যন হয়, যিটো আমি কেতিয়াবা ভুল কৰিব পাৰোঁ আৰু ভুলৰ মাধ্যমতে আমি শিকিব পাৰোঁ। নেক্সট আমি চাওঁ কেৰেক্টাৰিষ্টিক অফ কমিউনিকেটিভ লেংগুৱেজ টিচিং। কমিউনিকেটিভ লেংগুৱেজ টিচিঙৰ যিবিলাক কেৰেক্টাৰ, সেই কেৰেক্টাৰবিলাক চাই লওঁ, আৰু এই কেৰেক্টাৰবিলাক চোৱাৰ পিছতে আমাৰ কমিউনিকেটিভ লেংগুৱেজ টিচিঙৰ ধাৰণা একেবাৰে ক্লিয়াৰ হৈ যাব। শ্বৰ্টলি কৈছে CLT কমিউনিকেটিভ লেংগুৱেজ টিচিং emphasize to engage the learner in real life situation in the classroom so that they can understand how to communicate in the real world. কমিউনিকেটিভ লেংগুৱেজ টিচিঙৰ যিটো মেথড, সেই মেথডটোত কি কৰিছে, ষ্টুডেণ্টক ক্লাছৰুমৰ ভিতৰত এটা ৰিয়েল লাইফ চিটুৱেশ্যন দিব বিচৰা হৈছে, যিটোৰ জৰিয়তে তেওঁলোকৰ বাহিৰা জগত বা ৰিয়েল যিটো পৃথিৱী, সেই পৃথিৱীৰ লগত যাতে তেওঁলোকে কমিউনিকেট কৰিব পাৰে। নেক্সট কেৰেক্টাৰটো হৈছে it gives the importance of the necessity of the learners and attempts to explain it. এইটো খুবেই গুৰুত্ব দিছে লাৰ্ণাৰৰ নেচেচিটিৰ ওপৰত, লাৰ্ণাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত খুবেই গুৰুত্ব প্ৰদান কৰা হৈছে এই কমিউনিকেটিভ লেংগুৱেজ টিচিং মেথডৰ জৰিয়তে। নেক্সট আমি চাওঁ কমিউনিকেটিভ লেংগুৱেজ টিচিং ইৰৰ আৰ কনচিডাৰ এজ এ নেচাৰেল ফেন'মেনা। যিটো কমিউনিকেটিভ লেংগুৱেজ টিচিং আছে মেথড, সেই মেথডত কি কৈছে, যিটো ভুল হয়, ষ্টুডেণ্টসকলৰ যিটো ভুল হয়, এই ভুলটো এটা নেচাৰেল প্ৰচেছ বুলি কৈছে, এইটো এটা প্ৰাকৃতিক ঘটনা বুলি কৈছে। ভুল মানুহৰ হ'বই পাৰে, সেইকাৰণে এইটো কনচিডাৰ কৰিছে যে ভুলটো হ'ল এটা নেচাৰেল প্ৰচেছ বা নেচাৰেল ফেন'মেনন। নেক্সট চাওঁ, নৰ্মেলি CLT ফ'কাছ অন দ্য ফ্লুৱেঞ্চি অফ দ্য লাৰ্ণাৰ্ছ। আগতে আলোচনা কৰিলোঁ যে এইটো লাৰ্ণাৰৰ ফ্লুৱেঞ্চিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে, ৰাদাৰ দেন দ্য একুৰেচি অফ দ্য গ্ৰামাৰ এণ্ড লাৰ্ণাৰ একুৱাৰ দিয়াৰ একুৰেচি গ্ৰেজুৱেলি এণ্ড নেচাৰেলি। এইটোৱে কৈছে যে লাৰ্ণাৰৰ যিটো ফ্লুৱেঞ্চি কমিউনিকেটৰ ক্ষেত্ৰত, সেই ফ্লুৱেঞ্চিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। একিউৰেচি যিটো হয়, বিশুদ্ধতা, গ্ৰামাৰৰ বিশুদ্ধতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হোৱা নাই। এইটোৰ জৰিয়তে কি কৰিব পাৰে, লাৰ্ণাৰে লেংগুৱেজসমূহ একুৱাৰ কৰিব পাৰে, অৰ্জন কৰিব পাৰে, আৰু সেই অৰ্জনটো কেনেকৈ কৰে, গ্ৰেজুৱেলি, ক্ৰমাগতভাৱে অৰ্জন কৰে আৰু নেচাৰেলি, প্ৰাকৃতিকভাৱে অৰ্জন কৰে।
CLT also believes that communication is the fundamental objective of language. কমিউনিকেটিভ লেংগুৱেজ টিচিঙে এইটো বিলিভ কৰে বা কমিউনিকেটিভ লেংগুৱেজ টিচিঙৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল যে অবজেক্টিভ যিবিলাক আছে বা যিবিলাক উদ্দেশ্য আছে সেই উদ্দেশ্যৰ ভিতৰত কমিউনিকেশ্যনক এটা মৌলিক উদ্দেশ্য হিচাপে তেওঁলোকে পৰিগণিত এই মেথডটোৰ জৰিয়তে পৰিগণিত কৰিব বিচাৰিছে। নেক্সট চাওঁ, CLT also believe that communication is the fundamental objective of language and the learner need to develop all the skill of language: reading, writing, listening and speaking. কমিউনিকেটিভ লেংগুৱেজ প্ৰচেছে কমিউনিকেটিভ লেংগুৱেজ টিচিঙে কি কৰিছে যে কমিউনিকেশ্যন এটা ফাণ্ডামেণ্টেল অবজেক্ট হয় ঠিকেই, কিন্তু সেইটো এটা যিটো ইণ্টিগ্ৰেটেড মেনাৰ, সেই ইণ্টিগ্ৰেটেড মেনাৰত সকলোবিলাক স্কিলে ডেভেলপ হোৱাটো বিচাৰে। যেনেকুৱা স্পিকিং, লিচেনিং, ৰিডিং এণ্ড ৰাইটিং যিটো আমাৰ ছিকুৱেঞ্চ আছিল, সেই ছিকুৱেঞ্চ ৱাইজ এই ষ্টুডেণ্টৰ লেংগুৱেজ ডেভেলপ হোৱাটো বিচাৰে। নেক্সট, it offers the opportunity to join in teacher learner and learner interaction in the classroom. আৰু এই কমিউনিকেটিভ যিটো লেংগুৱেজ টিচিং প্ৰচেছ আছে বা মেথড আছে, সেই মেথডৰ জৰিয়তে এইটো সুবিধা প্ৰদান কৰা হয় যে ষ্টুডেণ্টসকলে টিচাৰৰ লগত ইণ্টাৰেক্ট কৰিব পাৰে বা জইন কৰিব পাৰে আৰু ষ্টুডেণ্টে ষ্টুডেণ্টৰ লগত ইণ্টাৰেকশ্যন কৰিব পাৰে। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হয়। নেক্সট, CLT এগ্ৰি উইথ দ্য পাৰচেপশ্যন অফ ইণ্ডিভিজুৱেল ৱৰ্ক। আৰু কমিউনিকেটিভ লেংগুৱেজ টিচিঙে কি কৰে, ইণ্ডিভিজুৱেল ৱৰ্ক যিবিলাক নিজে কৰি নিজে শিকা প্লে ৱে মেথড বা লাৰ্ণিং বাই ডুইং, সেইবিলাক মেথডক কি কৰে CLTয়ে ছাপোৰ্ট কৰে। আমি এবাৰ মূল কথাবিলাক আলোচনা কৰি লওঁ। CLTয়ে গুৰুত্ব প্ৰদান কৰিছে ফ্লুৱেঞ্চিৰ ওপৰত। CLT মেথডে গ্ৰামাৰ একুৰেচিৰ ওপৰত ইমান এটা গুৰুত্ব প্ৰদান কৰা নাই। আৰু CLTৰ মূল উদ্দেশ্য বা ফাণ্ডামেণ্টেল উদ্দেশ্য হ'ল কমিউনিকেশ্যনৰ জৰিয়তে ষ্টুডেণ্টসকলক লেংগুৱেজ শিক্ষা প্ৰদান কৰা। আৰু CLTয়ে কি কৰিছে, স্কুলৰ যিটো ক্লাছৰুম আছে সেই ক্লাছৰুমত ইণ্টাৰেকশ্যন, টিচাৰ লাৰ্ণাৰৰ লগত, লাৰ্ণাৰৰ লগত যিটো ইণ্টাৰেকশ্যন, সেই ইণ্টাৰেকশ্যনৰ জৰিয়তে লাৰ্ণাৰে লেংগুৱেজ শিক্ষাটো অতি সোনকালে আয়ত্ব কৰি ল'ব পাৰে, সেইটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। আৰু CLT হ'ল কমিউনিকেটিভ লেংগুৱেজ টিচিং। কমিউনিকেটিভ লেংগুৱেজ টিচিং যিটো মেথড আছে, সেই মেথডে ৰিডিং, ৰাইটিং, স্পিকিং এণ্ড লিচেনিঙৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ।